Hello guys, welcome back to my YouTube channel. আজি আমি গৈ আছো দিখৰ পাৰলৈ। বলক আমি ভিডিওটো আৰম্ভ কৰো। এয়া চাও বগলী ওয়াতে নজাৰা মানে ভিউ বলো। আমি আজি কলৈ গৈ আছো কৈ দিছো। আমি গৈ আছো দিখৰ পাৰলৈ। ভিডিওটো বেছি দীঘলীয়া নকৰো, ভালকৈ ক'ব নাজানো কাৰণে আপোনালোকে কামোৰো পাব পাৰে। সেইকাৰণে ভিডিওটো খুব বেছি কৰিম 5 মিনিট 6 মিনিটৰ ভিতৰত। বলক আমি একেবাৰে দিখৰ পাৰত লগ পাম। এয়া আমি দিখৰমুখ ৰাস্তাত সোমাই গৈছোঁ আৰু ইয়াৰ পৰা অলপ আগত গৈ এটা ৰাস্তা ফাটি গৈছে। আমি সেইফালে সোমাই যাওঁ, সেইফালে গৈ পিনে আমি দিখৌ মথাউৰিত উঠিমগৈ আৰু তাৰ পৰাই আমি কিছুমান ভিউ দেখাবলৈ চেষ্টা কৰিম। বলক আমি গৈ থাকোঁ। এয়া আমি পাই গ'লোহি দিখৌ। কিমান মজা ভিউ, ওয়াতে নজাৰা। ইয়াত আমি ঘূৰি আহি ৰমি। এয়া চাওক দিখৌ পাৰ ৰাস্তাই আমাৰ ফুল অফ ৰ'ডিং ইমানো নহয়, হয় আৰু। এয়া চাওক দিখৌ পাৰ। ইয়াতে এবছৰৰ আগতে এটা দুৰ্ঘটনা ঘটিছিলে। এই দুৰ্ঘটনা হোৱা ঠাইডোখৰ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি আছোঁ দিখৌ পাৰত। আমাৰ পিছত চাওক গাড়ী থৈ আহিছোঁ। আমি এতিয়া পূৰা ইয়াত ঘূৰিম, অলপ ফুৰিম আৰু মজা চাওক। এয়া চাওক দিখৌ নৈ পাৰ। ইয়াত আগতে কিছুমান সুৰংগ আছিলে বুলি কোৱা শুনিছোঁ। ইয়াৰ পৰা গৈ গড়গাঁৱত ওলাই গৈ হেনো, ইমান নাজানো। চাওক কিমান ধুনীয়া পৰিৱেশ, কিমান মজা ঠাই চাওক এবাৰ। অ' মাই গড, কি নাজাৰা। ৰ'দ দি থাকিলেতো জিলিকনি চাবা আৰু ইয়াতকৈ মজা জেগা লাগে নিয়া। জুবিন দাই এনে কোৱা নাছিলে, দিখৌ নৈ এৰিব নোৱাৰো। এয়া চাওক দিখৌৰ পাৰত বাম খেতিৰ কাৰণে এয়া হাল বাই আছে। সৌখন ট্ৰেক্টৰ চাওক, পিছলৈ দেখুৱাইছোঁ। ইয়াত আলু খেতি কৰিব আৰু বিভিন্ন ধৰণৰ খেতি কৰিব। আমি ট্ৰেক্টৰৰ ওচৰলৈ যাওঁ, ট্ৰেক্টৰৰ মানুহজনক সোধোঁগৈ ইয়াত কি কি খেতি কৰিব আৰু কিমান মাটি আছে তেওঁলোকে হাল বাইছিলে। বলক ট্ৰেক্টৰৰ ওপৰত আহি আছোঁ। এয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰক সুধিবলৈ লৈছোঁ তেওঁলোকে কিমান হাল বালে। এয়া আছে, আপোনাৰ নামটো কি বাৰু? প্ৰশান্ত নেওগ। ইয়াত দিনে কিমানমান মাটি আপোনালোকে হাল বালে? আজি 12 বিঘামান বোৱা হৈছে। আজি 12 বিঘামান ইয়াত হাল বোৱা হৈছে। আৰু আছে আৰু 50-60 বিঘামান আছে। ইয়াত এনেই কি কি খেতি কৰে বাৰু? আলু, ৰঙালাও, সৰিয়হ। আলু, ৰঙালাও, সৰিয়হ এইবোৰ খেতি কৰে। দিখৌ পাৰত কিমান এতিয়া খেতি কৰিব? কেতিয়ালৈ হ'বগৈ বাৰু? ফাগুন মানত খাব পৰা হ'ব। ফাগুন চ'ত মাহত হৈ যাব। ইয়াত সৰিয়হ খেতি চাবলৈ ভাল আৰু কিমান সোণালী হৈ থাকে, মানে সোণালী দৃশ্যটো চাই এনেও ভালেই লাগে। আহিব এনে দিখৌ পাৰলৈ।
এয়া আমি ট্ৰেক্টৰৰ ওপৰত এতিয়া এনেই উঠি যাম অলপ এনে ট্ৰেক্টৰৰ ওপৰত ভিডিঅ' দেখুৱাম ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ট্ৰেক্টৰৰ ওপৰত বসন্তী 2.0 ব'লক আমি গৈ থাকোঁ ট্ৰেক্টৰৰ ওপৰত Oh my God! তো এটা কথা ক'বলৈ পাই বেয়া লাগিছে কিছু বছৰৰ আগতে এই দিখৌতে এটা দুৰ্ঘটনা ঘটিছিলে এটা পৰিয়ালৰ সেই ঠাইডোখৰ আমি এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম বেছি নকওঁ সেই ঠাইডোখৰ দেখুৱাই ভিডিঅ'টো সামৰিম ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰতে সেই দুৰ্ঘটনাটো ঘটিছিল এবছৰৰ আগতে এইফালেদি গৈ পানি এই আগত যিটো ইউ আছে সেইডোখৰত সেই পৰিয়ালটো উদ্ধাৰ হৈছিল এই ৰাস্তাটোৱেদি আহি পানি এইফালেদি দুৰ্ঘটনাটো ঘটিছিল বহু শোকাবহ পৰিৱেশ আছিল সেই দিনটো এতিয়াও মনত পৰে সেই দিনটোলৈ চাওক দিখৌত এতিয়া মানুহে গা ধুই আছে এয়া চাওক দিখৌ নৈ পাৰৰ পৰা এতিয়া বিদায় মাগিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ কথা ক'বও নাজানো কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন নটিফিকেশ্যনৰ কাৰণে তেতিয়ালৈ লৈছোঁ বিদায় নতুন এটা ভিডিঅ'ৰ আশাৰে টিলেন টাটা বাই বাই